এই মুহূৰ্তত তেজপুৰ ঘোঁৰামাৰী টুপুকিঝাৰ গাঁৱত মই কামদেৱ দৈমাৰী আৰু মোৰ কেমেৰা পাৰ্চন দীনেশ পুষ্টিমতাৰী আৰু সহযোগী উদয় ৱাৰী আছে। আৰু আজি বিশেষ এটা অনুষ্ঠান লৈ আমি এই টুপুকিঝাৰ গাঁওখনৰ বিশেষ ঘৰত আছোঁ আৰু আজি সমগ্ৰ বাথু ধৰ্মীয় ৰীতি নীতিৰ বিষয়ে আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। যিহেতুকে আমাৰ লগত শোণিতপুৰ জিলা দুলাই বাথু মহাসভাৰ প্ৰচাৰ বিভাগৰ মুখ্য প্ৰচাৰক শ্ৰদ্ধাৰ এহেমবুঢ়াই হাইনেল আছে। তেখেতক প্ৰথমে আমি বাথু বিমুচাৰে সম্বৰ্ধনা জনাইছোঁ। নমস্কাৰ। বাথু বিমুচাৰ পৰিয়ালবৰ্গলৈ শোণিতপুৰ জিলা বাথু মহাসভাৰ তথা আমাৰ সদৌ বাথু ধৰ্মীয় মহাসভাৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে এটা কথা উল্লেখযোগ্য হিচাপে বিবেচিত হৈ আছে, এই কথাকে আপোনাক জানিবলৈ বিচাৰিছোঁ যে বড়োসকলৰ জাতীয় ধৰ্ম এই সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আপুনি বড়োসকলৰ জাতীয় ধৰ্ম সম্পৰ্কে কি ক'ব বিচাৰিছে? বড়োসকলৰ জাতীয় ধৰ্ম হৈছে বাথু ধৰ্ম আৰু এই বাথু ধৰ্ম হৈছে বড়োসকলৰ পৰিচয়ৰ লগত সম্পৰ্ক থকা, বড়োসকলৰ ভাষা সাহিত্য সংস্কৃতিৰ লগত সম্পৰ্ক থকা ধৰ্ম। সেয়েহে বাথু ধৰ্ম জীয়াই থাকিলেই পৃথিৱীত বড়ো জাতি জীয়াই থাকিব পাৰিব। যদি আমি চিৰদিন আমি বড়ো হিচাপে যদি আমি জীয়াই থাকিব বিচাৰোঁ, তেতিয়াহ'লে প্ৰথমতে আমি বাথু ধৰ্ম জীয়াই ৰখাব লাগিব। সেয়েহে আমাৰ যিটো বাথু ধৰ্ম, বড়োসকলৰ যিটো জাতীয় ধৰ্ম, ইয়াৰ সকলো আমাৰ বড়ো জাতিৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সাজ পোছাক সম্পৰ্ক আছে, জড়িত আছে। সেইকাৰণে আৰু আমি এতিয়া প্ৰচাৰ কৰি আছোঁ সমগ্ৰ শোণিতপুৰ জিলাৰ আৰু তাৰ বাহিৰে সমগ্ৰ বিভিন্ন জিলাত আমি সমগ্ৰ বিশ্বত আমি প্ৰচাৰ কৰি আছোঁ যে বাথু ধৰ্ম হৈছে এতিয়া যদিও বড়োসকলৰ জাতীয় ধৰ্ম, এই ধৰ্মটো হৈছে বিশ্ব মানৱ ধৰ্ম। কাৰণ বাথু ধৰ্ম যি তাৎপৰ্য, এই সকলো সৰ্বজনীন সকলোৰ কাৰণে পূজনীয় যি আমাৰ পাঁচটা যি তত্ত্ব আছে। বাথু মানে পঞ্চতত্ত্ব পঞ্চভূত। বড়ো ভাষাত বাথু বুলি কোৱা হয় আৰু তাকে সংস্কৃতত পঞ্চভূত বুলি কোৱা হয়, হয়তো পঞ্চতত্ত্ব। সেয়েহে যি পঞ্চতত্ত্বৰ অৰ্থ হৈছে বায়ু পানী মাটি সূৰ্য আকাশ, মানে বাথুৰ অৰ্থ হৈছে বাৰহা দেই চান অখ্ৰাং, আৰু সেই বাৰহা দেই চান অখ্ৰাং বায়ু পানী মাটি সূৰ্য আকাশ, সেয়েহে এই সৰ্বজনীন। সেয়েহে বাথুৱাৰী বুলি ক'লে সকলো বিশ্ব জগতৰ যিমান প্ৰাণী আছে সকলোকে বাথুৱাৰী বুলি কোৱা হয়। সেয়ে আমি বিশ্ব মানৱ জাতিৰ কাৰণে, বিশ্বৰ যিমান জীৱ জন্তুৰ কাৰণে সকলোৰ শান্তিৰ কাৰণে আমি বাথু আমি আৰাধনা কৰোঁ, বাথু আৰজ কৰোঁ। আমি আমাৰ নিজৰ কাৰণে অকল আমি আৰজ নকৰি আমি সকলোৰ কাৰণে আমি বাথু সেৱা কৰোঁ আৰু বাথু হৈছে বিশ্ব মানৱ ধৰ্ম। আচ্ছা, আপুনি ধৰ্মৰ বিষয়ে আপুনি কি ক'ব? ধৰ্ম মানে কি হয়? ধৰ্ম হৈছে, ধৰ্মৰ মূল তত্ত্ব হৈছে সত্য, পবিত্ৰ, অহিংসা। ধৰ্ম হৈছে নিৰাকাৰ, সত্যৰ ৰূপ নাই, পবিত্ৰ বা সত্যৰ ৰূপ নাই। সেয়েহে ধৰ্মৰ মূল তত্ত্ব হৈছে সত্য। আৰু যিহেতু মানুহে ধৰ্ম বুলি যিহেতু মানুহে এতিয়া গ্ৰহণ কৰি আছে, বিভিন্ন ধৰ্ম গ্ৰহণ কৰিছে, দীক্ষা লৈছে, যেনে খ্ৰীষ্টিয়ান ধৰ্ম, ইছলাম ধৰ্ম, জৈগুৰু ধৰ্ম, শংকৰীয় ধৰ্ম, এনেকৈ বিভিন্ন ধৰ্ম। এইবিলাক যিটো চকুৰে যিটো দেখি পোৱা হয়, এইবিলাক এটা এটা দেশৰ এটা এটা সম্প্ৰদায়ৰ সংস্কৃতিকহে মানুহে চকুৰে দেখি পোৱা যায়, কিন্তু ধৰ্মক মানুহে চকুৰে দেখি পোৱা নাযায়। সেয়েহে আমি ধৰ্মৰ নামত যদি আমি এতিয়া বিভিন্ন মানুহবিলাকে এতিয়া প্ৰচাৰ কৰি আছে, প্ৰচাৰ কৰি পেলাই মানুহে ধৰ্ম গ্ৰহণ কৰি আছে, দীক্ষা শৰণ ভজন লৈ আছে। এইবিলাক এটা এটা সংস্কৃতি অৱলম্বন কৰা হয়, এটা এটা সংস্কৃতি গ্ৰহণ কৰা হয়। আচলতে ধৰ্ম পৃথিৱীত এটাই আছে, সেইটো হ'ল সত্য পবিত্ৰ। যেনে ঈশ্বৰ এজনে আছে আৰু ঠিক তেনেকৈ ধৰ্ম এটাই আছে। সেয়েহে সংস্কৃতিকহে মানুহে দেখিবলৈ পোৱা যায়, কিন্তু ধৰ্মক মানুহে চকুৰে দেখি নাপায়। আচল ধৰ্ম হৈছে নিৰাকাৰ আৰু সংস্কৃতি হৈছে আকাৰ। যিহেতুকে আপুনি শোণিতপুৰ জিলা দুলাই বাথু মহাসভাৰ মুখ্য প্ৰচাৰক, সেই হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপুনি যিহেতুকে বাথু মহাসভাৰ শোণিতপুৰ জিলাৰ মুখ্য প্ৰচাৰক হিচাপে আপুনি বাথু ধৰ্ম এই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিছে? বাথু মানে কি? বাথু মানে মই ইয়াক ক'লোৱে, বাথু মানে বা মানে পাঁচ, থৌ মানে তত্ত্ব।
বা মানে সেই পাঁচটা হৈছে বায়ু, পানী, মাটি, সূৰ্য, আকাশ, খেতি, উপদেশ, মুৰব্বী সংস্কৃত ভাষাত। সেইটো অসমীয়াত বায়ু, পানী, মাটি, সূৰ্য। বড়ো ভাষাত বাৰ, হাদী, চান, অখাং বুলি কোৱা হয়। সেই বাথৌ নহ'লে পৃথিৱীত কোনেও খন্তেক সময় জীয়াই থাকিব নোৱাৰে। বাথৌৰ অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে। সেয়েহে বাথৌক লাগিবই, সকলো সময়ত সকলোকে বাথৌক মানে লাগিবই। বাথৌৰ অবিহনে আমি কোনেও জীয়াই থাকিব নোৱাৰে। সেইকাৰণে মই অথনি কৈছোঁ বাথৌ সৰ্বজনীন ধৰ্ম বুলি। বাথৌ ধৰ্ম আমি দেখিছোঁ বেছি সংখ্যক বড়ো সম্প্ৰদায় বা বড়ো জনগোষ্ঠীসকলে বাথৌ ধৰ্মৰ লগত জড়িত হৈ থাকে। প্ৰশ্নটো হ'ল কি, বাথৌ ধৰ্মটো বা ধৰ্ম বড়োসকলে কিয় গ্ৰহণ কৰিব লাগে? আপুনি কি ক'ব? বড়োসকলে বাথৌ ধৰ্ম কিয় গ্ৰহণ কৰিব লাগে? ইয়াৰ কাৰণটো হৈছে আমি বড়ো হিচাপে জীয়াই থাকিবৰ কাৰণে আমি বাথৌ ধৰ্ম গ্ৰহণ কৰিব লাগে। কাৰণ বাথৌ ধৰ্ম গ্ৰহণ কৰিলে বড়ো জাতিৰ সংস্কৃতি জীয়াই থাকে, বড়ো জাতিৰ ভাষা জীয়াই থাকে, বড়ো জাতিৰ সাজ পোছাক জীয়াই থাকে, বড়ো জাতিৰ খাম, চিফুং, চেৰজা, জথা, যি আমাৰ বড়ো জাতিৰ হিয়াৰ আমঠু যি জাতীয় বাদ্যযন্ত্ৰ খাম, চিফুং, চেৰজা, জথা সেয়াও জীয়াই থাকে, বড়ো জাতিৰ সাহিত্য জীয়াই থাকে। সেয়েহে বড়ো জাতিক যদি আমি চিৰদিন জাতি হিচাপে যদি আমি পৰিচয় দিবলৈ হ'লে বা বড়ো জাতি পৃথিৱীত সেউজীয়া জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে আমি বাথৌ ধৰ্ম আমি জীয়াই ৰখাব লাগিব। কাৰণ বাথৌ ধৰ্মই বড়ো জাতিৰ পৰিচয়, বড়ো জাতিৰ আমাৰ একেবাৰে বড়ো জাতিৰ চিনাকি পৰিচয়, সংস্কৃতি হয়। ইয়াক আমি ৰক্ষা কৰিব লাগিব, পালন কৰিব লাগিব। সেইকাৰণে কৈছোঁ যে বড়োসকলে পৃথিৱীত আমি বড়ো হৈ জীয়াই থাকিবৰ কাৰণে, এটা বৃহৎ এটা জাতি হৈ জীয়াই থাকিবৰ কাৰণে আমি বাথৌ ধৰ্ম গ্ৰহণ কৰিব লাগে। কাৰণ আমি জাতি হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। অকল আমি জীৱ হিচাপে, প্ৰাণী হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। অকল জীৱ হিচাপে বা অকল প্ৰাণী হিচাপে জীয়াই থাকিব যদি কোনোবা বিচাৰে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। সেয়েহে যদি জীৱ হিচাপে, অকল প্ৰাণী হিচাপে জীয়াই থাকিব যদি কোনোবা বিচাৰে, তেতিয়াহ'লে পৃথিৱীত যিকোনো এটা ভাষা জানিলে হয়, পৃথিৱীত যিকোনো এটা সংস্কৃতি গ্ৰহণ কৰিলে হয়, পৃথিৱীত যিকোনো এটা সাজ পোছাক পিন্ধিলে হয়। সেইটো এটা প্ৰাণী, এটা জীৱ হিচাপে জীয়াই থকা হয়। কিন্তু আমি তেনেকৈ জীয়াই থকাটো কোনো মূল্য নাই। আমি জাতি হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। যদি আমি জাতি হিচাপে যদি জীয়াই থাকিব বিচাৰে, তেতিয়াহ'লে বড়ো জাতিক বাথৌ ধৰ্ম লাগিবই। কাৰণ বাথৌ ধৰ্ম হৈছে বড়ো জাতিৰ ভাষা, বড়ো জাতিৰ সংস্কৃতি, বড়ো জাতিৰ পৰিচয়। সেই বড়ো জাতিৰ ভাষা, সাহিত্য, কলা, সংস্কৃতি জীয়াই থাকিলেতো আমি বড়ো জাতি হিচাপে জীয়াই থাকিব পাৰিম। সেইকাৰণে মই কৈছোঁ বড়ো হৈ পৃথিৱীত জাতি হৈ জীয়াই থাকিবৰ কাৰণে বড়োসকলে বাথৌ ধৰ্ম গ্ৰহণ কৰিব লাগে। যে বাথৌ ধৰ্মৰ কথা আপুনি মানে প্ৰচাৰ হিচাপে কাম কৰি আছে বা ধৰ্মৰ যথেষ্ট সংখ্যক আপোনাক প্ৰচাৰক হিচাপে বহুতে চিনি পাইছে, আপুনি কামো কৰিছে, ধৰ্মৰ সম্পৰ্কে বহুত কাম কৰিছে বাথৌ ধৰ্ম কৰি। কথাটো হ'ল কি, আপুনি যিটো বাথৌ ধৰ্ম এইটো নিৰ্দিষ্ট বড়োসকলৰ মাজত সীমাবদ্ধ থকা যেন অনুমান হয়। আপুনি কি ক'ব বিচাৰে যে এইটো বাথৌ ধৰ্মটো বিভিন্ন সম্প্ৰদায় বা জনগোষ্ঠীৰ মাজত বাথৌ ধৰ্মটো সম্প্ৰচাৰ কৰা তেনেকুৱা ব্যৱস্থা বা লৈ যোৱাৰ তেনেকুৱা আপোনালোক পন্থা অৱলম্বন আছে নাই বাৰু? নিশ্চয় আছে। আমি বাথৌ ধৰ্ম বিশ্ব দৰবাৰলৈ সকলো দেশত, সকলো জনগোষ্ঠীৰ ভিতৰত আমি প্ৰচাৰ চলাই আছোঁ, আকৌ নিবলৈ চেষ্টা কৰি আছোঁ। ইতিমধ্যে আমাৰ বাথৌ ধৰ্ম অকল অসমতে সীমাবদ্ধ থকা নাই। অসমৰ বাহিৰা আমাৰ সমগ্ৰ ভাৰতত, যেনে অসম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম, মেঘালয়, যেনে আমাৰ ৱেষ্ট বেংগল, যেনে দিল্লী, মুম্বাই, কলকাতাৰ মাজত তেনেকৈ সমগ্ৰ ভাৰতত এতিয়া প্ৰচাৰ হৈছে। আৰু ভাৰতৰ বাহিৰেও যেনে বাংলাদেশত, যেনে আমাৰ নেপালত বাথৌ ধৰ্ম প্ৰচাৰ চলি আছে। আৰু ইতিমধ্যে আমাৰ বাথৌ ধৰ্ম এতিয়া মংগোলীয় দেশতো এতিয়া স্থাপন কৰি আহিলে, আকৌ বিভিন্ন দেশতো এতিয়া বাথৌ ধৰ্মটো প্ৰচাৰ কৰি আছে। আমাৰ বাথৌ ধৰ্মটো বিশ্বত আমি এতিয়া যেনে অসম চৰকাৰে যিটো স্বীকৃতি দিলে, অসম চৰকাৰ স্বীকৃতি দিয়াৰ লগে লগে এইটো ৰাজ্যিক আমি ধৰ্ম হিচাপে স্বীকৃতি পালোঁ। এতিয়া ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে আমি স্বীকৃতি পাবলৈ গৈ আছে। আকৌ ৰাষ্ট্ৰীয় ধৰ্মৰ বাহিৰৰ এইটো আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি নিবলৈ এতিয়া চেষ্টা কৰি আছোঁ। ইয়াৰ সম্পৰ্কে আমাৰ কাম চলি আছে। সদৌ বাথৌ ধৰ্মীয় মহাসভাৰ তৰফৰ পৰা এই বাথৌ ধৰ্মক ৰাষ্ট্ৰীয় পৰ্যায়লৈ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ এতিয়া চেষ্টা কৰি আছে। সেয়েহে বাথৌ ধৰ্ম বিশ্ব মানৱৰ সকলোৱে গ্ৰহণ কৰিব পৰা তেনেকৈ এটা বিশ্ব মানৱ ধৰ্ম এটা গ্ৰহণ কৰিব পৰা তেনেকৈ ধৰ্ম এটা প্ৰতিষ্ঠা হ'ব অদূৰ ভৱিষ্যতত। আমি তেনেকৈ সেই দিশত আমি কাম কৰি আছোঁ এতিয়া।
এই মুহূৰ্তত বাথৌ বিমুচৰত শোণিতপুৰ জিলাৰ দৰে বাথৌ সভাৰ মুখ্য প্ৰচাৰক হেমবুৰাই হাইনাৰে আছে আমি তেখেতৰ ধৰ্মীয় সম্পৰ্কে যথেষ্ট কথা পাতি আছোঁ কিন্তু এই মুহূৰ্তত আমি অকণমান সময় বিৰতি ল'ব বিচাৰিছোঁ আপুনি ধৰ্মৰ কথা বাথৌ ধৰ্মৰ কথা বিভিন্ন আজিৰ আলোচনাৰ যুগত আপুনি প্ৰকাশ কৰি আছে ধৰ্মৰ কথা আমি আলোচনা কৰিছোঁ আৰু এই থ্ৰুতে আপোনাৰ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ ভগৱান আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য আপুনি কি ক'ব বিচাৰে ভগৱান আৰু ঈশ্বৰৰ পাৰ্থক্য আছে বড়োসকলে বাথৌ ধৰ্মটো আমি এক ঈশ্বৰবাদ হিচাপে পালন কৰোঁ বাথৌ ধৰ্ম হৈছে আচলতে এক ঈশ্বৰবাদ বাথৌ ধৰ্ম এই ভগৱানবাদ নহয় বা দেৱতাবাদো নহয় বাথৌ ধৰ্ম হৈছে ঈশ্বৰবাদ এক ঈশ্বৰবাদ সেয়েহে ভগৱান আৰু ঈশ্বৰৰ পাৰ্থক্য আছে সেয়েহে ভগৱানৰ জন্ম থাকে ঈশ্বৰৰ জন্ম নাথাকে ভগৱানৰ মৃত্যু থাকে ঈশ্বৰৰ মৃত্যু নাথাকে ভগৱানৰ পৰিয়াল থাকে ভগৱানৰ বিবাহ থাকে কিন্তু ঈশ্বৰৰ পৰিয়াল নাথাকে বিবাহ নাথাকে ভগৱানৰ মা দেউতা আছে আপোনালোকে চাওক ৰামৰ মা দেউতা আছে কৃষ্ণৰ মা দেউতা আছে সকলোৰে মা দেউতা আছে সেয়েহে ভগৱানৰ মা দেউতা থাকে কিন্তু ঈশ্বৰৰ মা দেউতা নাথাকে সেই স্বয়ং তেখেতেই মা তেখেতেই দেউতা সেয়েহে ভগৱানৰ সতি সন্ততি থাকে ল'ৰা ছোৱালী ঘৰ সংসাৰ থাকে কিন্তু ঈশ্বৰৰ সতি সন্ততি ল'ৰা ছোৱালী বা পত্নী তেনেকৈ নাথাকে ঈশ্বৰৰ ভগৱানৰ শহুৰ থাকে শাহু থাকে কিন্তু ঈশ্বৰৰ শহুৰ নাথাকে শাহু নাথাকে ভগৱানৰ হাতত অস্ত্ৰ থাকে কিন্তু ঈশ্বৰৰ হাতত অস্ত্ৰ নাথাকে ভগৱানে মানুহৰ লগত যুদ্ধ কৰে যেনেকৈ বান ৰজাৰ লগত যুদ্ধ কৰিছিলে যেনেকৈ ভগৱানে যেনেকৈ কুৰুক্ষেত্ৰ যুদ্ধত মানুহৰ লগত যেনে কৃষ্ণই যুদ্ধ কৰিছিলে ঠিক তেনেকৈ ভগৱানে মানুহৰ লগত যুদ্ধ কৰে ভগৱানৰ হাতত অস্ত্ৰ শস্ত্ৰ থাকে কিন্তু ঈশ্বৰৰ হাতত অস্ত্ৰ শস্ত্ৰ নাথাকে আৰু ঈশ্বৰে মানুহৰ লগত যুদ্ধ নকৰে কাৰণ ঈশ্বৰৰ হাতত বা কোনো অস্ত্ৰৰ প্ৰয়োজন নাই সেয়েহে ভগৱানৰ শেষ থাকে ঈশ্বৰ কেতিয়াও শেষ নাথাকে ভগৱানৰ আদি থাকে ঈশ্বৰৰ আদি নাথাকে ভগৱানৰ অন্ত থাকে ঈশ্বৰৰ অন্ত নাথাকে ভগৱানৰ আকাৰ থাকে ঈশ্বৰৰ আকাৰ নাথাকে ভগৱান বহুত থাকে হেজাৰ হেজাৰ ভগৱান এতিয়া নতুন নতুন ভগৱান জন্ম লৈ আছে কিন্তু ঈশ্বৰ অনাদি কালৰ পৰা একেবাৰে আজিলৈকে ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা ভগৱান আজিলৈকে এজনেই আছে আৰু এজনেই থাকিব আপুনি যিহেতুকে ভগৱান আৰু ঈশ্বৰৰ কথা প্ৰকাশ কৰিছে আৰু এই সুযোগতে আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যে পূজা আৰু ধৰ্মৰ মাজত আপুনি কি ক'ব বিচাৰিছে পূজাত জীৱ হত্যা কৰা হয় কিন্তু ধৰ্মত স্বয়ং নিজৰ আত্মাকহে তাত অৰ্পণ কৰা হয় নিজৰ আত্মাক বলি দিয়া অৰ্পণ কৰা হয় ধৰ্মত সেৱা সৎকাৰ কৰা হয় বা ধৰ্মত আমি প্ৰাৰ্থনা কৰা হয় আৰজ কৰা হয় কীৰ্তন কৰা হয় কিন্তু পূজাত তাত হাঁহ কুকুৰা চৰাই ছাগলী গাহৰি তেনেকৈ হত্যা কৰা হয় তেজৰে ৰাঙলী কৰা হয় সেইটো পূজা বছৰত এবাৰ দুবাৰ তেনেকৈ কৰে যেনে কালী পূজা দুৰ্গা পূজা যেনে আমাৰ জনজাতিৰ ভিতৰত যেনে ডাঙৰীয়া পূজা টিপামাৰ পূজা ভকতীয়া পূজা সেইটো পূজা আহে দেই কিন্তু তাত হিংসা চলে পূজাত হিংসাৰ স্থান আছে কিন্তু ধৰ্মত হিংসাৰ স্থান নাই পূজাত বিভিন্ন হত্যা তেনেকৈ তেজৰে ৰাঙলী কৰা হয় কিন্তু আমাৰ ধৰ্মস্থানত সত্য পবিত্ৰ আত্মাৰে তাত ঈশ্বৰক মাত্ৰ সেৱা অৰ্চনা কৰা হয় সেয়েহে পূজা আৰু ধৰ্মৰ পাৰ্থক্য এইটোৱে এই মুহূৰ্তত হেমবুৰাই হাইনাৰী বাথৌ ধৰ্মৰ সম্পৰ্কে যথেষ্ট সুন্দৰ ভাষ্য বা প্ৰকাশ কৰিছে ধৰ্মৰ সম্পৰ্কে তেখেতক আমি বিদায় দিব ওলাইছোঁ বিদায় দিয়াৰ আগমুহূৰ্তত আৰু শেষ প্ৰশ্ন তেখেতক কৰিব বিচাৰিছোঁ আৰু শেষ প্ৰশ্নৰ পিছতে আজি অনুষ্ঠান আমি মাৰিম গতিকে শেষ প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ বিদায় দিয়াৰ আগমুহূৰ্তত যিহেতুকে বাথৌ ধৰ্ম আৰু হিন্দু ধৰ্মৰ কথা হয়তো বিভিন্ন প্ৰশ্ন মহলত উত্থাপন হৈ থাকে যে বাথৌ ধৰ্ম আৰু হিন্দু ধৰ্ম যে বাথৌ ধৰ্ম কি হয় আৰু হিন্দু ধৰ্ম কি হয় এই সম্পৰ্কে আপুনি বাথৌ ধৰ্ম হিন্দু ধৰ্মৰ সম্পৰ্কে আপুনি কি ক'ব বিচাৰিছে বাথৌ ধৰ্ম হৈছে জনজাতীয় মংগোলীয় ধৰ্ম হিন্দু ধৰ্ম হৈছে আৰ্যসকলৰ ধৰ্ম যিহেতু আমি অনাৰ্য আৰু আৰ্যসকলৰ সেই ধৰ্মটোৱে হৈছে হিন্দু ধৰ্ম
সেয়েহে আমি হৈছে অনাৰ্য জনজাতীয় মংগোলীয়সকলৰ ধৰ্মটোৱে হৈছে আমাৰ বাথৌ ধৰ্ম। তেনেকৈ বাথৌ ধৰ্ম লিখীয়া তেনেকৈ জনজাতীয় ধৰ্ম আছে। সেয়েহে বাথৌ ধৰ্ম হৈছে জনজাতীয় ধৰ্ম, মংগোলীয় ধৰ্ম, অনাৰ্য ধৰ্ম আৰু হিন্দু ধৰ্ম হৈছে আৰ্যসকলৰ ধৰ্ম। আৰু আৰ্যসকলৰ ধৰ্মৰ মূৰ্তি পূজা কৰে। আমাৰ জনজাতীয় বাথৌ ধৰ্মসকলৰ তাত আমাৰ নিৰাকাৰভাৱে তাত পালন কৰা হয়। ইয়াত কোনো মূৰ্তি পূজা পালন কৰা, ইয়াত কোনো স্থান নাই মূৰ্তি পূজা, তেনেকৈ বাথৌ ধৰ্ম পালন নকৰে। সেয়েহে বাথৌ ধৰ্ম আৰু হিন্দু ধৰ্মৰ পাৰ্থক্যটো সেইটোৱেই। আমি এই মুহূৰ্তত তেখেতক বিদায় দিব লাগিব। বিদায় দিয়াৰ আগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিহেতুকে আজি শোণিতপুৰ জিলা দোলাই বাথৌ সভাৰ মুখ্য প্ৰচাৰক এহেমবুঢ়ী হাইনাৰীয়ে আজি যথেষ্ট ধৰ্মৰ কথা ক'লে, যে ঈশ্বৰ আৰু ভগৱানৰ পাৰ্থক্য ক'লে আৰু পূজা আৰু ধৰ্মৰ কথা ক'লে, আৰু বিভিন্ন কথা তেখেতে কৈছে যে বাথৌ ধৰ্ম নিৰ্দিষ্ট সম্প্ৰদায় বা জাতিৰ মাজত সীমাবদ্ধ আছে নেকি, সেই কথা তেখেতে উনুকিয়াই কৈছে। যে আজি ইমান ধুনীয়াকৈ আমাৰ বাথৌ বিমৰ্চত কথা কোৱাৰ কাৰণে আমি শোণিতপুৰ জিলা বাথৌ সভাৰ মুখ্য প্ৰচাৰক এহেমবুঢ়ী হাইনাৰীক আমি বাথৌ বিমৰ্চত স্বাগত জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। নমস্কাৰ ছাৰ।